आसाम आयेन आफादनि बुंथिगिरि बिबान मोनखांनायनि उनाव मैया बिटिआरसिम गिबि आगान होफैदों। कक्राझार जिल्ला बाथौ थानसालि बागानसालियाव दिनै आसामनि बुंथिगिरि बिश्वजित दैमारिया नुजाथिहैदों। बे समाव कक्राझार जिल्ला बागानसालियाव बुंथिगिरि बिश्वजित दैमारिया कक्राझार जिल्ला बेंगिरि बर्नाली देखा बिथांखौ दिनै बर'निफ्राय गिबि खेब बाथौनि गासैबो जारिमिन आरो बाथौ धोरोमनि बागै गुवारै बेखेवनानै फोरमायनानै होयो। फै जों बिथाङा खौरांगिरिनि सिगाङाव मा फोरमायखो मिथिना लानि। स्टाडी सेंटर हिसापे और कि कय बड़ोসকলৰ বিভিন্ন সংস্কৃতিৰ ইয়াৰ এটা মানে আপোনাৰ মিউজিয়াম টাইপ হ'ব। ইয়াতে বিভিন্ন বস্তুৰ বিষয়ে মানুহে মানে জানিব ল'ব পাৰিব। ইয়াৰ কনষ্ট্ৰাকশ্যন ইয়াত চলি আছে আৰু প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এই সম্পূৰ্ণ হ'লে বাথৌ ধৰ্ম সম্পৰ্কে বড়ো জাতিৰ কলা সংস্কৃতি এই বিষয়ে বড়ো জাতিৰ ইতিহাস বিষয়ে ইয়াতে গোটেই তত্ত্ববিলাক পিছত পাবলৈ সক্ষম হ'ব। গতিকে ধুনীয়াকৈ তেওঁলোকে কৰিছে আৰু আজি মোক এইটো ভিজিট কৰিবৰ কাৰণে মাতিছিলে। এনে আগতেও মই আহিছিলোঁ, কিন্তু এইবাৰ স্পীকাৰ হোৱাৰ পিছত তেখেতসকলে মোক আমন্ত্ৰণ জনাইছিলে যে এবাৰ এইটো ভিজিট কৰোঁ। সেইকাৰণে আজি ৰাতিপুৱা অলপ সময় আছে মোৰ বেলেগ প্ৰগ্ৰামৰ আগত, সেইকাৰণে মই জাষ্ট ইয়াত ভিজিট কৰি আজি চাইছোঁ আৰু ভাল লাগিছে যে আমাৰ ইয়াৰ যিটো কনষ্ট্ৰাকশ্যন ৱৰ্ক এইটো প্ৰায় কমপ্লিট হোৱাৰ পথত। না মইতো সদায় মংগলৰ কাৰণে প্ৰেয়াৰ কৰোঁ, চবে যাতে ভাল হয়, গোটেই মানুহক যাতে জ্ঞান দিয়ে। কাৰণ আমাৰ বাথৌ বৰাই হ'ল সৃষ্টিকাৰী, তেওঁৱে পালন কৰা, আমাক পালি আছে আৰু তেওঁৱে আমাক লৈ যাব সময় অহাৰ লগে লগে। গতিকে তেওঁৱে সকলৰ মালিক। গতিকে তেওঁ যাতে আমাক যিহেতু সৃষ্টি কৰিছে, গতিকে ভালদৰে ক'ৰবাত ভুল হ'লেও শুধৰাই লৈ ফালে আমাক যেন ভাল এটা জীৱন যাপন কৰাৰ এটা মানে কি কয় সক্ষমতাটো দিয়ে, ক্ষমতাটো দিয়ে আৰু সঠিক পদ্ধতি যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে যাতে আমাক আশীৰ্বাদ দিয়ে। আজিৰ পৰা স্কুল খুলিছে, কি ক'ব? হয়, আজিৰ পৰা বৰ্তমান ফাইনেল ইয়াৰৰ ষ্টুডেণ্টছবিলাকক ক্লাছ 10, ক্লাছ 12 এনেকুৱা ধৰণৰ যিবিলাক ডিগ্ৰীটো কিবা কৰিব লাগে তেওঁলোকৰ ক্লাছটো অপেনলি খোলা হৈছে। গতিকে এইটো এটা ভাল আৰম্ভণি। মই ভাবোঁ ঈশ্বৰে যদি ঠিক ঠাকে ৰাখে, যদি আৰু ক'ভিড সংক্ৰমণ নহয়, তেতিয়াহ'লে লাহে লাহে বাকী ক্লাছখিনিও অ'পেন কৰিব পাৰিব। গতিকে আজি প্ৰথম নৰ্মেল লাইফটো অলপ আৰম্ভ হ'বলৈ লৈছে, কিন্তু যদি আকৌ ক'ভিডে মানে পুনৰ সংক্ৰমণ কৰে তেতিয়াতো আকৌ বন্ধ কৰিব লাগিব। কিন্তু মই প্ৰাৰ্থনা কৰিছোঁ আজি বাথৌ বৰাইৰ ওচৰত যাতে নৰ্মেল জীৱন যাপন কৰিবৰ কাৰণে সেই ক'ভিডৰ পৰা আমাক মুক্তি দিয়ক আৰু ক'ভিড নালাগে আৰু। যোৱাকালি আপুনি কোকৰাঝাৰ আছে আৰু আজি কি প্ৰগ্ৰাম? মানে আজি মোৰ এটাই প্ৰগ্ৰাম আছে যে ইয়াত বড়োসকলৰ লগত বড়োসকলৰ ধৰ্ম, সমাজ নীতি, সংস্কৃতি, ভাষা, সাহিত্য এইবিলাকৰ বিষয়ে মানে এটা অন্তৰংগ আলাপ হ'ব। আৰু তাত বড়োসকলে কি ধৰণৰ চৰকাৰী উদ্যোগ ল'লে তেওঁলোকৰ ভাষা, কলা, সংস্কৃতি, ধৰ্ম, ৰীতি নীতিবিলাক ভৱিষ্যতলৈ জীয়াই ৰাখিব পাৰে, প্ৰচলিত হৈ ভৱিষ্যতলৈ জীয়াই ৰাখিব পাৰে, প্ৰচলিত হৈ থাকিব পাৰে আৰু ইয়াত এটা প্ৰচাৰ কৰিব পাৰে যাতে বিশ্বৰ মানুহে মানে এই বিষয়ে জানক, বাথৌ ধৰ্মৰ বিষয়ে জানক, বড়ো ভাষাৰ বিষয়ে জানক, বড়ো সমাজৰ বিষয়ে জানক, বড়ো বিভিন্ন সংস্কৃতিৰ বিষয়ে জানক। মানে তেনেকুৱা ধৰণৰ মানে কাম কৰিবলৈ কি ধৰণৰ উদ্যোগ ল'ব লাগে চৰকাৰে। গতিকে সেই বিষয়ত আজি বড়োসকলৰ পৰা আজি মতটো ল'ব বিচাৰিছোঁ আৰু সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে জনাম এই বিষয়টো। আৰু সেই অনুৰূপে আমাৰ অসমত এতিয়া নতুনকৈ বিভাগ খোলা হৈছে ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ। এই বিভাগৰ জৰিয়তে অকল বড়ো বুলি নহয়, অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা, ধৰ্ম, কলা, সংস্কৃতি সেইবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে প্ৰচলিত কৰি থাকিবলৈ আৰু ভৱিষ্যতত উন্নত আৰু মানে প্ৰচাৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব প্ৰত্যেকটা জাতি জনগোষ্ঠী। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক দায়িত্ব দিছিলে বিধানসভাত, আৰু সেই হিচাপে মই আমাৰ এছেম্বলি টীমক লৈ ফালে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগত এটা মত বিনিময় কৰি আছোঁ। আজি কোকৰাঝাৰত 10টাৰ পৰা হ'ব আৰু 3টা বজাত কোচ ৰাজবংশীসকলৰ লগত বঙাইগাঁৱত হ'ব। কিন্তু অৰ্থখিনি বুজা নাছিলোঁ, আজি ধুনীয়াকৈ মোক বুজাই দিছে আৰু যিটো কানেকশ্যন অৰ্থৰ লগত বা আমাৰ ধৰ্মৰ লগত আৰু এলিমেণ্টছৰ লগত খুব ভাল লাগিছে আৰু অন্তৰখন পবিত্ৰ হৈ যায়। মই কৈছোঁ মই মাজে সময়ে আহি থাকিম ইয়ালৈ।
আৰু মানে এটা যিটো চেন্স অফ পিচ চেন্স অফ পাৱাৰ ইয়াতে ফিল কৰা যায় সেইটো এটা তাৰে আনন্দটো বেলেগ আজিৰ পৰা যে ক্লাছ খুলিছে ক্লাছ 9-10 আমাৰ স্কুল আজিৰ পৰা যিকেইটা ক্লাছ খুলিছে আমি এনচিয়'ৰ কৰিম যে ক'ভিড প্ৰট'কলছ এণ্টায়াৰলি ফ'ল' হয় মাস্কৰ কথা আছে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা আছে স্পেচৰ কথা আছে গোটেইখিনি চাই চিতি আমি চলাই আছোঁ আৰু এতিয়া ইন দ্য নেক্সট ফিউ ডেইজ মই নিজেও স্কুলবিলাক চাম আমাৰ কাউন্সিলৰ তৰফৰ পৰা আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা গোটেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি এনচিয়'ৰ কৰিম যে ক'ভিড আজিৰ পৰা আৰু সমগ্ৰ অসমতে স্কুলছবোৰ খুলিছে আৰু আমাৰ কাউন্সিলৰ তৰফৰ পৰা ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ব্যৱস্থাখিনি গ্ৰহণ কৰা হৈছে লগতে আমি এনচিয়'ৰ কৰিম যে সমগ্ৰ যিখিনি ক'ভিড প্ৰট'কলছ আছে মাস্কিঙৰ কথা আছে ছ'চিয়েল ডিষ্টেঞ্চিং আছে স্পেচৰ কথা আছে এই আটাইখিনি বস্তু ফ'ল' কৰা যাব আৰু আমি নিজেও অফিচাৰ্ছখিনিও ফিল্ডত ঘূৰি থাকিম আৰু এনচিয়'ৰ কৰাম যাতে ক'ভিড ছেফটিটো আমাৰ ষ্টুডেণ্টছৰ মাজত থাকে কোভিড ভেকচিনেশ্যন কিমান ছাকচেছ হ'ল ক'ভিড ভেকচিনেশ্যন আমাৰ প্ৰায় 58% কমপ্লিট হৈছে এতিয়া কিছু পকেটছ আছে য'ত মানুহে ভেকচিনেশ্যন কৰা নাই সেইবিলাকৰ কাৰণে আমি আকৌ বিহিত ব্যৱস্থা গ্ৰহণ কৰি আছোঁ ক'ৰবাত এৱেৰনেছ মিটিংছ কৰা হৈছে আমি ৰিলিজিয়াছ লিডাৰ্ছ লোকেল লিডাৰ্ছসকলক এনগেজ কৰাই আছোঁ আৰু এনেদৰে যিখিনি পকেটছত আমি দেখিছোঁ যে ভেকচিনেশ্যন কম হৈ আছে সেই পকেটছখিনিৰ কাৰণে স্পেচিয়েল মেজাৰ্ছ আমি লৈছোঁ আৰু মই প্ৰায় ডেইলি বেচিছত এইটো ৰিভিউ কৰি আছোঁ मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738